নমস্কাৰ। আজি আমাৰ ক্লাছত দুইগৰাকী সদস্য উপস্থিত আছে। আজি আমি ৰেচিপি লৈ আহিছোঁ চেণ্ডউইচ বনাবলৈ। ব্ৰেডৰ দ্বাৰা চেণ্ডউইচ কেনেকৈ বনোৱা যায় তাৰ কাৰণে আমি চীজ ইউজ নকৰোঁ। আমি নিজে মিয়নিজ বনাই আৰু বাটাৰৰ দ্বাৰা, আৰু আমি ভেজ এয়া কাটি লৈছোঁ, গাজৰ কবি কাটি লৈছোঁ, পিঁয়াজ অকণমান কাটি লৈছোঁ। ইয়াৰ দ্বাৰা আমি কি ধৰণেৰে চেণ্ডউইচ বনাওঁ তাৰ কাৰণেই ৰেচিপিখন লৈ আহিছোঁ। অতি সহজতে আমি যাতে টিফিন বনাব পাৰোঁ বা ঘৰত পটককৈ বনাব পাৰোঁ তাৰ কাৰণে। এতিয়া পহিলে আমি ব্ৰেডখিনি কাটি ল'ব। এয়া এই ধৰণৰ ব্ৰেড ইউজ কৰিছোঁ আমি, ব্ৰাউন ব্ৰেডটো এয়া ইউজ কৰিছোঁ। এয়াই দি বনাম আমি। এতিয়া পহিলা মই চেণ্ডউইচ বনোৱাৰ কাৰণে যিখিনি আমি ভেজ লৈছোঁ এইখিনিৰ লগত মিলাবলৈ মই মিয়নিজটো নিজে বনাই ল'ম। তাৰ কাৰণে মই মিয়নিজ বনোৱাৰ কাৰণে এয়া মই 1 বাটি গাখীৰ ইউজ কৰিছোঁ। গাখীৰ দিছোঁ, নিমখ অকণমান, আধা কাপ মই অইল দিম। এতিয়া বেছি নিদিওঁ, পিছত যদি কম হয় মই জোখ অনুযায়ী আকৌ অকণমান মিলাম। অলপ দিছোঁ, আধা দিছোঁ। এতিয়া অকণমান ইয়াত নিমখ দিছোঁ, অকণমান চেনি দিছোঁ। ইয়াত চেনি দিছোঁ। আমি নিজে চেণ্ডউইচ ইউজ কৰি মিয়নিজটো নিজে বনাম চেণ্ডউইচত দিবলৈ। আৰু অকণমান মই জালুকৰ গুড়ি দিছোঁ। এতিয়া মই নিজে বনাম, এইটো মাৰি ল'ম। এয়া দি লৈছোঁ। যদি তেল কম হয় আমি দি থাকিব লাগিব, অকণমান দি পেলাই মিলাব লাগিব। এয়া লিকুইড হৈ আছে। ইয়াত গাখীৰৰ পৰিমাণটো বেছি হৈ আছে, তেলৰ পৰিমাণ কম হৈ আছে। আৰু অলপ মই তেল এড কৰিছোঁ, ৰিফাইন অলপ, আৰু ৰিফাইন অলপ এড কৰিছোঁ ইয়াত। এয়া খুব সুন্দৰ হৈছে, মিয়নিজ হৈ গৈছে, গ্ৰাহা হৈছে, ধুনীয়া হৈছে। ইয়াতকৈ লিকুইড কৰিব বিচাৰিলে আমি অলপ গাখীৰ দিব লাগে, কিন্তু মোক ইয়াতকৈ লিকুইড নালাগে, এনেকুৱা টান লাগে। গতিকে খুব সুন্দৰ হৈছে। এতিয়া এনেকুৱা ধৰণে হয়। মই নিজে বনাই লৈছোঁ ক্ৰীমটো। এয়া ব্ৰেডবোৰ আমি ব্ৰেডৰ কিনাৰবোৰ কাটি নলওঁ, যিহেতু ব্ৰাউন ব্ৰেড ইউজ কৰিছোঁ একেই থাকিব। আৰু হোৱাইট ব্ৰেড ইউজ কৰিলে আমি কিনাৰবোৰ কাটি ল'লোঁ হ'লে, কিন্তু ব্ৰাউন কাৰণে আমি নাকাটো, একেই থাকিব। এতিয়া মই ফাৰ্ষ্ট আমাৰ যিটো চব্জি কাটি থৈছোঁ ভেজবোৰ এইখিনি মিলাই ল'ম। মিক্সিং কৰি ল'ম। অলপ পিঁয়াজ অনিয়ন দিছোঁ, অলপকৈ মিলাইছোঁ। ইয়াত মই অলপ টমেটো চচ দিম, অলপ টমেটো চচ দিছোঁ। আমি মিয়নিজ বনাই ৰাখিছোঁ। এয়া অকণমান নিমখ, অকণমান মই ইয়াত নিমখ ইউজ কৰিছোঁ। আমি একো তেনেকৈ মছলা নিদিওঁ ইয়াত। মছলা দিলে বেয়া লাগিব, মছলা দিয়া নাই। অকল জালুকৰ অকণমান গুড়া ইউজ কৰিম, অকণমান জালুকৰ গুড়ি ইউজ কৰিছোঁ। এয়া খুব সুন্দৰ হৈছে, পেষ্টটো ৰেডি কৰি লৈছোঁ। এতিয়া আমি অকণমান গৰম কৰি ল'ম আগত ব্ৰেডবোৰ। এই ধৰণে আমি গৰম কৰি ল'লোঁ। লোৱাৰ পিছত আমি ব্ৰেডখন খুব সুন্দৰকৈ এনেকৈ ৰাখিছোঁ। ইয়াত মই
এখন এখনকৈ ব্ৰেডবোৰত এনেকৈ বাটাৰ ঘঁহি লওঁ। ঘঁহি লোৱাৰ পিছত ইয়াত আমি অকণমান টমেটো চচ দিম। দিছোঁ টমেটো চচ দিছোঁ। টমেটো চচ দিয়াৰ পিছত আমি অলপ মই মিয়নিজ উলিয়াই ৰাখিছোঁ। যিহেতু আমাৰ ব্ৰেডবোৰ সৰু সৰু আমি কমকৈ দিব লাগিব আৰু অকণমান চচ দিম। এই ধৰণে আমি এখন এখনকৈ বনাই যাম। আৰু অতি সহজতে আমি বনাইছোঁ চেণ্ডউইচ। ইয়াত আমি চীজ ইউজ কৰা নাই। চীজ ইউজ কৰিলে ইয়াৰ মাজতে দিব পাৰি। ঘৰত খোৱা ধৰণৰে কেনেকৈ অতি সহজতে চেণ্ডউইচ ইউজ কৰিব পাৰি আৰু টিফিনলৈ দিব পাৰি। এই ধৰণে তিনি এই ধৰণে আমি বনাই লোৱাৰ পিছত এতিয়া আমি এই ধৰণে আমি কাটি চেণ্ডউইচৰ আকাৰত আমি খুব সুন্দৰকৈ কাটি পেলাই ইয়াক শ্বেপ দিব পৰা যায়। আৰু ল'ৰা ছোৱালীৰ টিফিনতো আমি সোমোৱাই দিব পাৰোঁ বা ঘৰত। কিমান সুন্দৰ লাগিছে এই ধৰণে, একদম কম খৰচ। ইয়াত চীজ ইউজ কৰা নাই, মই মিয়নিজ বাটাৰৰ পৰা ধৰি ভেজ গোটেইবোৰ ইউজ কৰিছোঁ। আৰু কমপ্লিট ইয়াত ভেজ হৈ আছে। ইয়াত চিকেন বা অন্য ধৰণৰ একো বস্তু ইউজ কৰা নাই, আমি অকল ভেজৰ দ্বাৰা বনাইছোঁ ভেজ চেণ্ডউইচ। খাই খুব ভাল লাগিব। আজি যি চেণ্ডউইচ বনাম বুলি কৈছিলোঁ আমি এতিয়া বনালোঁ, খুব সুন্দৰ হৈছে আৰু খুব সহজতে বনাব পাৰি। কেইটামান বস্তু হ'লে ঘৰত বনাব পাৰি, খায়ো খুব ভাল লাগিব। আজি ইয়াকে দেখুৱালোঁ। অহাকালিলৈ আকৌ নতুন ৰেচিপি